আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন। তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে, নহলে কাৰোবাৰ সন্মান থকা মানুহ এই কাম কৰে নেকি? হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাম? মামা হয় তেওঁ সকলোৰে। আমাৰ মামা নহয়, সি বেইমান। হিমন্ত 5 কেজিকে চাউল দেয় আৰু বোলে মিয়াৰ তুৰি ধৰ, মিয়াৰ মোটা ধৰ। হিমন্ত বিয়া পাতিব নেকি? হিমন্ত বিয়া পাতিব? মাদাৰচোত হিমন্ত তিৰিটো আমাৰ মোটা বিয়া আছে, চলিবনে ফিট কৰিবনে? মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই। মেখেলা পিন্ধাম মই হেমন্ত। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী বিশ্বকৰ্মা হিমন্ত বিশ্বকৰ্মা ডাঙৰীয়া দেৱক Agrama Mohilari is a partner of us. He came to my residence early in the morning, around 4 a.m. itself, after his win, and he will remain with us. So, absolutely, when BPF is with BJP. এইবিলাক দেখাই দিয়কচোন মোক, এইবিলাক দেখাই দিয়কচোন। ৰাতিপুৱা 4টা বজাত নুঠোৱে মই, 8টা বজাত। মিছা কৈছে না সঁচা কৈছে? চিএম ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম, যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই। হিমন্ত বিশ্ব শৰ্মাৰ কথাটোতো জানেই না, এই মানুহজনৰ সমানটো আৰু জালিয়া মাল নাই ন। অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ জালিয়া মালটো হয়নে নহয়? তেওঁ কোনটো সঁচা কোনটো মিছা কথা কয় পাত্তা নাপাওঁ। A few moments later. তোমাৰ কৰি দিছো ৰাস্তা যে কিমান সোনকালে পানীটো ওলাই গৈছে। এতিয়া আপোনালোকে ধৰক 15 মিনিট আজি হাগ্ৰামা মহিলাৰী বিপিএফৰ নেতা নহয়, মেকুৰী নেতা, মেকুৰীবিলাকৰ নেতা হৈ ইয়াত শাসন কৰি আছে। মই যদি মেকুৰী হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান্দৰ হয়। ইয়াতে নাথাকে, ইয়াতেও নাথাকে, ইফালে পলাই থাকে না। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। कुछ समझे दया? हाँ सर, इसका मतलब है इसका मतलब है নাপায় নহয় মদ খাবৰ কাৰণে। কিন্তু মদ লাগিব মোক। মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতিবচোন প্লিজ প্লিজ। মোৰ ফটো উঠাই লওক, মই ৰাতিপুৱা 6টা বজাত মদ মোক লাগিব। তুমি এতিয়া মদ খুৱাবৰ কাৰণে পাৰ্মিট লাগে, জানানে নাই? তোমাৰ পাৰ্মিট আছে নেকি? গতিকে মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে, তুমি ইয়াৰ পৰা ধৰা। মোক উঠাই লৈ যাওক, মই কৈছো। নহয় চোৱা, মই কিন্তু মই বেলেগ পলিটিচিয়ান হয় দেই, মই ভয় কৰা মানুহ নহয়। তুমি যদি এনেকে মদ খাই, মই সন্তোষ হৈছিলো এতিয়া ফোন পিছলৈ যাব লাগে, পিছলৈ যাব লাগে। মই মদ খাই নাখাই মই সুধিম। ৰাতি 1টা বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয়। মই নাখালে মই মৰি যাম। মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰো। চাহ নাখাওঁ মোক, ৰাতিপুৱা মই চাহ নাখাওঁ, মই লাল চাহো নাখাওঁ। মালিক নহয়, মই কিন্তু মালিকক ফোন কৰিম এতিয়া। কিন্তু মোক লাগে ডাইৰেক্ট মদ। ইউডিএফে আমাক পিছফালৰ পৰা মাৰে, বিজেপি আগফালৰ পৰা মাৰিব, গতিকে ডাইৰেক্ট কৰাই ভাল। দুইফালে কিয় মাৰি থাকে ভাই? একফালে মাৰক না। এনেকে নিয়ম আছে নেকি? লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে, যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে কব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই।
আমাক উন্নতি লাগে, আমি আগুৱাই অহাবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম। হ'ব 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি, নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম। আমাক মিঠাতেল, এই মচুৰ দালি, চাউল, আলু এইবিলাক নালাগে, স্পষ্ট ভাষাত আমি কৰিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক। নিদিওঁ চকচোন কিমান সাহস, সাহসৰো এটা সীমা থাকিব লাগিব। টকা আমি দিম আৰু আমি ইয়াত সোমাব নোৱাৰো। তাৰমানে তেওঁ ভাবে যেন এইখন তেওঁৰ দেউতাক মাক পৈতৃক সম্পত্তি হিচাপে BTCখন আহিছে। কোনোবাই যদি গৰু মাংস থৈ আহে, আপোনালোকে গাহৰি মাংস থৈ। এই বাবা মোৰ ফালে চা, এই তই মাৰা মাৰি কিয় কৰি আছে? মাৰে এতিয়া তাক। এই বাবা 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 তাক বহি থাক, পুলিচসকল তাক দিগদাৰ নকৰিবি, থাকিবা দে। এই বাবা মোৰ ফালে চা, এই তই মাৰা মাৰি কিয় কৰি আছে? মাৰে এতিয়া তাক। এই লাঠিডাল থ, তাক মোৰ ফালে দেখুৱাই দিয়ক, মোক 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 দে, তাক শান্তি কৰি দে, তেতিয়া সি শান্তিত থাকিব। শান্তি কৰি দে। কাগজখন দিয়ক, কাগজখন লৈ আহ বাবা। হিমন্ত বিশ্ব শৰ্মাই আপোনাক নিমকি গুণ্ডা বুলি ক'লে। কি নিয়ম কি? নিমকি মানে আপুনি ভিতৰত বিয়া, বাহিৰৰ ৰাজ্যৰ লগত থাকে, ভিতৰত এইবিলাক এইটো হেমন্তহে নিয়মকি গুণ্ডা, মই নহয়। মোৰ ভিতৰত যি আছে বাহিৰতো সেইটোৱে আছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে নিয়মকি। প্ৰমোদ বড়ো কি হ'ব চাই? প্ৰমোদ বড়ো নাম্বাৰই নাই তাৰ। মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। লাগে আমাক মুছলমানক মাৰা, মুছলিমৰ ভোট লাগে, হিন্দুক মাৰা, এইবিলাকে কৰি থাকে। বড়ো ভোট লাগে, অনাবড়োক মাৰা, অনাবড়ো ভোট লাগে, বড়োক মাৰা, এইবিলাকে কৰি থাকে। হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক। বালটোতো হিন্দীত কোনো বেয়া শব্দ নহয়। হিন্দীত বাল মানে চুলি। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल। ৰাতিপুৱা ভাত খাই ল'ৰাটোক কলেজলৈ পঠাই যে মোৰ ল'ৰা ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। আৰু আমাৰ মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন, লগে লগে তেওঁ কমেও মই 27 বাৰমান ফাঁচি দিলোহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে, 27 বাৰমান ফাঁচি হ'লহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব শৰ্মা। যদি নেপালৰ দৰে আন্দোলন হয়, প্ৰথম মানুহে অখিল গগৈ ঘৰটোকে উৰাই দিব। যদি আমাক লাগে অসমৰ ভিতৰত শান্তি, তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি। কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলো, তেওঁলোকে ঘূৰাই দিব। লগত এটা ইন্দিৰা আৱাস, প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব। যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে, তাহলে জেলত যাব। জেলত যদি যাব লাগে হেমন্ত বিশ্ব শৰ্মাহে যাব, মই নাযায়। হেমন্ত বিশ্ব শৰ্মা যে জন্ম হৈছে, এই জন্ম হোৱা মিছনৰ নামটো কি? মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। মোৰ সম্পত্তিয়ে নাই। বাবা মাটিটো যেনে তেনে লমে, মাটিটো যেনে তেনে লমে, আৰু নোৱাৰিলে আপোনালোকক লগত লৈ ক'ৰবাত দখল কৰিবলৈকে যাম। চকচোন কিমান সাহস, সাহসৰো এটা সীমা থাকিব লাগিব। মাৰি ঠেং ভাঙি দিম। আজিও কৈছো যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে, আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক।
ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চৌথা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলোঁ, আজি 10 ছেপ্টেম্বৰ, তদন্ত আজি সামৰণিও কৰিম। মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই, গতিকে ৰিপৰ্টটো পঢ়িব লাগিব। আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে, মই তেনেকুৱা চিনেমা কৰিব খোজা নাই। ৰিপৰ্টটো দিব, চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব। ইয়াতে আমি ৰিপৰ্ট এটা দিলে, মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ, তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ, এটা টক শ্ব' হ'ল গধূলি। এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই। মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? নমস্কাৰ, মই জুবিন গাৰ্গ। হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাম? মামা হয় তেওঁ সকলোৰে। আমার মামা নহয়, সি বেইমান, সি এটা শয়তান, সি দক্ত নিচলিয়া, সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এটা কোনো কাম নাই। বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কওঁ, মই স্পষ্টলি কৈ দিম, মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি। মানে এনেকুৱা কথা হ'ব নোৱাৰেতো যে মানুহ এজন মুখ্যমন্ত্ৰী হলে দায়িত্বশীল হৈ যায়, মন্ত্ৰী হৈ থাকোতে দায়িত্বশীল নহয়। এই মানুহজনে যিমানবাৰ অসমত ৰাজনীতি এৰিম বুলি কৈছে, মই সৰুতে স্কুল যাবলৈ পেট বি হোৱা বুলি ইমানবাৰ মিছা কথা কোৱা নাই। তেওঁ অমুক হাৰিলে নিৰ্বাচন এৰিম, গতিকে দায়িত্বহীনৰ কথাই নাই। এইটো এটা পলিটিকেল নেৰেটিভ। আপোনালোকে কাজিয়া কৰিছে, আপোনালোকে নেৰেটিভ বনাইছে, আমি গোটেইবোৰ মূৰ্খৰ নিচিনাকে চাই আছো। সেইটোৱে বাস্তৱ। ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে, তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই। যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে, মই ভাবো সিদিনাখন জুবিনেও কান্দিছিলে। বালৰ ভিডিঅ' কেলা তই সহ্য কেলা অকলে আহিবনে তাক কেলা? তই বুলি কলো মই তোক কেলা, এতিয়া কেলা একদম দিনে পোহৰে দম দিছো মই তোক। তই কেলা 7:30, 8:30, 9:30, 10:30 তোক এইখিনি সময় দিলো, তই কেলা। অসমৰ ৰাইজে দেখা পাব। বিজেপিটো 1 নম্বৰ চোৰ, কংগ্ৰেছটো 1 নম্বৰ চোৰ, তাতকে আপোনালোক মিডিয়াটো বেছি চোৰ। আমি মিডিয়া চোৰ, মিডিয়া বেছি চোৰ। মোটামুটি 50টামান মিডিয়া চেনেল আছে, বুজিছা নাই? এই পটল মটল কটল কিবা কানি 50টামান চেনেল আছে। গোটেইকেইটাই কি কৰে, 20 টকাৰ আলুটো 30 টকা হ'ব বুলি কয়, 150 টকাৰ তেলটো 200 টকা হ'ব বুলি কয়।